অলপ পূজা চাবলৈ ওলাইছোঁ পূজাৰ বতৰ লগৰ এজনো আহিছে সি ফোন কৰিছে তাৰ একেলগে পূজা চাব যাম আৰু পূজাত ক'ত কি হয় চাওঁ কেনেকুৱা কি চলি আছে পূজা দেখুৱাম আপোনালোক মোৰ খাস বন্ধু আহিছে বহুত দিনৰ মূৰত লগ পাইছোঁ দুটাই পূজা বুলি আহিছে এই ঘৰত কেনেকুৱা অনুভৱ কেনেকুৱা পূজাৰ অনুভৱ মজা একেবাৰে কাপোৰ চাপোৰ লৈছে নাই কাপোৰ লৈছোঁ পূৰা ফিটফাট হৈ আহিছে একদম নতুন কাপোৰ পিন্ধি যাওঁ একেলগে বহুত দিনৰ মূৰত লগ পাইছোঁ দুটাই পূজালৈকে যাওঁ আৰু পূজা চাব ভিডিঅ'টো চাব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো পূজা ভিতৰত কি চলি আছে নেকি ইয়াতে দিয়া হয় একচুৱেলি এতিয়াতো সকলোতে বন্ধ কৰিছে বলি কথাতে একচুৱেলি বন্ধ কৰা ঠিকেই আছে বলি দি পেলাই মাছ কৰাটো কিমান গুৰুত্ব মই নাজানো মনৰ পৰা যদি ভালকৈ কৰা যায় হয় নিশ্চয় চাগে এবাৰ দেখুৱাব দিছোঁ আমিও যাই আছোঁ চব যাই পাব মোবাইল দোকান এখন সোমালোঁ আহি লওঁ চেল্ফি ষ্টিক এটা লওঁ মানে ভিডিঅ' কৰাৰ অসুবিধা এইটো ডিম্বেল কিনিব পৰা নাই বৰ্তমান তাকে দোকান সোমাইছোঁ দাদাই বা কি কয় দাম কৈ আছে অলপ বেছি চেল্ফি ষ্টিকৰ ইমান দাম নাই বাৰু চাওঁ ল'ব লাগিব বৰষুণ বাহিৰত চ' ওচৰত দাদাৰ দোকানখন আছে ইয়াতে সোমালোঁ বস্তু এটা ল'ব ওলাইছিল ল'লোঁ বস্তু বহুত দাদাৰ দোকানত বহুত কমতো পায় দাদাৰ দামটো খেতিৰ আছে দোকানখন আপোনালোক আহিব ইয়াতে মোবাইল ৰিপেয়াৰিঙো হয় মোবাইল পাব মোবাইল ৰিপেয়াৰিং হ'ব মোবাইল পাব ছেকেণ্ড হেণ্ড মোবাইল পাব গোটেইখিনি পাই আহিব আপোনালোকে ইয়াতে সেইটো মোবাইলৰ এভৰিথিং বস্তু বেলেগ দোকানতে বহুত কমত পাব ইয়াতে বেলেগতে 50-60 টকা কমত পাব আপোনাক গেৰাণ্টি দিছোঁ আহিব কিবা খাবলৈ সোমাইছোঁ হোটেলত কিবা খাই লওঁ নেকি